আজি আমি আপোনালোকক জনাবলৈ লৈছোঁ হাউ টু সেভ বেটাৰী অন ইয়ৰ এণ্ড্ৰইড মোবাইল। অৰ্থাৎ এণ্ড্ৰইড মোবাইলত কেনেকৈ বেটাৰী বচাব পাৰি সেই বিষয়ে আজি আমাৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লোৱা হৈছে। নমস্কাৰ দৰ্শকসকল, বংকিম চন্দ্ৰ বৰ্মন আছোঁ আপোনাৰ লগত। তেন্তে দেৰি নকৰি বলক আৰম্ভ কৰোঁ। আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আপোনাক ক'বলৈ লৈছোঁ যে আপোনাৰ মোবাইলত যদিহে কোনোবা ক্লিনাৰ যেনেকুৱা বেটাৰী বুষ্টাৰ বা বেটাৰী সেভাৰ বা এণ্টিভাইৰাছ বা যদি কিবা ক্লিনাৰ এপ আছে, ৰেম ক্লিনাৰ এপ আছে, তেন্তে সেই এপবোৰ আপুনি আনইনষ্টল কৰি দিয়ক। কাৰণ এনেবোৰ এপে আপোনাৰ মোবাইলৰ বেটাৰী বেছিকৈ খৰচ কৰিব। তাৰোপৰি আপোনাৰ মোবাইলত যদিহে পেৰালেল স্পেচ বা কিবা দুটা হোৱাটছএপ চলোৱাৰ কাৰণে আপুনি যদি কিবা বেলেগ এপছ ৰাখিছে, তেন্তে আপুনি সেই এপছটো আনইনষ্টল কৰি দিয়ক। কাৰণ এই এপছবিলাকেও আপোনাৰ মোবাইলৰ বেটাৰী বেছিকৈ খৰচ কৰে। তাৰোপৰি আপুনি মনত ৰাখিব যে আপুনি যেতিয়া ব্যৱহাৰ নকৰিব ৱাইফাই, তেতিয়া আপুনি ৱাইফাই অফ কৰি ৰাখিব বা ব্লুটুথ বা মোবাইল ডাটা এইবোৰ যদি আপুনি অফ কৰি ৰাখে, তেতিয়া আপোনাৰ মোবাইলৰ বেটাৰী বহু পৰিমাণে বাচিব। তাৰোপৰি আপুনি যদি আপোনাৰ যিবোৰ এপ চলায় আপোনাৰ মোবাইলত, সেই এপবোৰ বাৰে বাৰে কেতিয়াও কিল নকৰিব। অৰ্থাৎ ৰিচেণ্ট এপ ক্লিক কৰিলে আমি যিবোৰ এপ দেখা পাওঁ সেইবোৰ আপুনি কিল নকৰিব। বহুতে কি কৰে, যিবিলাক এপ বেকগ্ৰাউণ্ডত ৰান হৈ থাকে সেইবোৰ কিল কৰি দিয়ে। কিল কৰি দিয়াৰ ফলত এপটো আপুনি যেতিয়া নতুনকৈ পিছত খুলিব, এপটো আকৌ পুনৰ প্ৰথমৰ পৰা ষ্টাৰ্ট হ'ব। এনে কৰিলে আপোনাৰ মোবাইলৰ বেটাৰী বছৰ সলনি বেটাৰী অধিকহে খৰচ হ'ব। গতিকে আপুনি এপছবিলাক বাৰে বাৰে কিল নকৰিব। তাৰোপৰি আপুনি এটা কথা মনত ৰাখিব যে আপোনাৰ মোবাইলত কোনো ধৰণৰ এণ্টিভাইৰাছৰ দৰকাৰ নাই। আমাৰ এণ্ড্ৰইড ছিষ্টেমবোৰ অতি ছিকিউৰ, ইয়াত সহজে ভাইৰাছে এটেক কৰিব নোৱাৰে। গতিকে এণ্টিভাইৰাছ বা ক্লিনাৰ আদি আপোনাৰ মোবাইলত ৰখাৰ কোনো দৰকাৰ নাই। এই এপছবিলাকে আমাৰ মোবাইলৰ বেটাৰী বেছিকৈহে খৰচ কৰে। তাৰোপৰি আন দুটা এপ যিকেইটা আচলতে এটা আনটোৰ লগত লাগেই, যেনে ধৰক ফেচবুক যিটো এপ আছে আৰু ফেচবুকৰ যিটো মেছেঞ্জাৰ এপ আছে, এই এপ দুটাই আচলতে বহুতো পৰিমাণে বেটাৰী খায়। আপুনি এই এপ দুটা যদি মোবাইলৰ পৰা আনইনষ্টল কৰি দিয়ে আৰু আপোনাৰ যিটো গুগলৰ ক্ৰম ব্ৰাউজাৰ হওক বা বেলেগ ব্ৰাউজাৰত আপুনি যদি ফেচবুকটো ইউজ কৰিব পাৰে, তেনেহ'লেও আপোনাৰ মোবাইলৰ বেটাৰী বহু পৰিমাণে বাচিব। দৰ্শকসকল, আশা কৰিছোঁ আজি আমাৰ টিপছকেইটা আপোনাৰ ভাল লাগিছে। ভাল লাগিলে এটা লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে, তেন্তে ভিডিঅ'ৰ তলতে থকা ইয়াতে ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটোত ক্লিক কৰিব একেবাৰেই নাপাহৰিব, কাৰণ বেল আইকনটোত ক্লিক কৰিলে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বহুমূলীয়া সময়কণ দি আজি আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ।